নমস্কাৰ। চিটেট ভাৰ্চেছ জেটেট এটা বহুত চৰ্চিত বিষয়, যিটো ইতিমধ্যে সকলোৱে চাগে আহ, অলপ হ'লেও শুনিবলৈ পালে। এতিয়া এই যিটো চিটেট ভাৰ্চেছ জেটেট, ইয়াৰ বিষয়ত এতিয়া সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে। এতিয়া ৰায় দিয়াৰ পিছত এতিয়া চিটেটৰ ওপৰত কি প্ৰভাৱ পৰিব, আৰু মেইন কথাটো কি আছিলে, এই যিটো জেটেট ভাৰ্চেছ চিটেট কেনেকৈ এই যিটো কেছ, সেইটো কেছটো কেনেকৈ উৎপন্ন হ'ল, গোটেই হিষ্ট্ৰীটো মই এতিয়া আপোনালোকৰ মাজত দাঙি ধৰিম। এতিয়া আমি প্ৰথমতে মই ভাবোঁ সকলোৱে জানে যে যোৱাকালি বুলি ক'ব লাগিব, নহয় জানো, আমাৰ ভাৰতবৰ্ষৰে এটা ৰাজ্য যিটো ঝাৰখণ্ড বুলি কওঁ ন, এই ঝাৰখণ্ডৰ যিটো এটা কেছ ওলাইছিলে, নহয় জানো। এতিয়া এই কেছটো কি সেইটো আমি জানিবলৈ গ'লে আমি প্ৰথমতে 2016 চনৰ কথাটো আনিব লাগিব। মানে কথাটো সেইটোৱেই যে যিটো কেছ আছে, সেই কেছটো যিটো কেছ সেইটো 2000 চনৰ পৰা আমি ষ্টাডি কৰি আহিলেহে আমি গম পাম। আমি সকলোৱে জানো যিটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো শিক্ষকতাৰ চাকৰিৰ বাবে এপইণ্টমেণ্ট দিয়া হয়, ইয়াৰ ক্ষেত্ৰত যিটো টেট মানে গ্ৰহণ কৰা হয়, টেট চাৰ্টিফিকেট, সেইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা লোৱা হয়, নহয় জানো। আৰু কেতিয়াবা মানে চামটাইমছ বুলি আমি ক'ব পাৰোঁ, সেইটো চিটেট অৰ্থাৎ চেণ্ট্ৰেল টেটটো গ্ৰহণ কৰা হয়। কিন্তু ঝাৰখণ্ডৰ ক্ষেত্ৰত কি হ'ল এইটো চাওক। প্ৰথমতে আমি এটা জানিব লাগিব, যিটো সুপ্ৰিম কোৰ্টে ৰায় দিলে, ইয়াত মেনশ্যন কৰিছে তেওঁলোকে যে ঝাৰখণ্ড ৰাজ্যত লাষ্ট যিটো ঝাৰখণ্ড টেট অনুষ্ঠিত কৰা হ'ল, সেই ঝাৰখণ্ড টেটটো 2016 চনত অনুষ্ঠিত কৰা হৈছিলে। তাৰ পিছৰে পৰা আজিলৈকে এতিয়ালৈকে এবাৰো টেট মানে ঝাৰখণ্ড টেট আৰু অনুষ্ঠিত কৰা নাই তেওঁলোকে। গতিকে এতিয়া চাওক, যিবিলাকে অলৰেডি 2016 চনলৈকে মানে সেই সময়ৰ আগতে বা সেই বছৰত যিবিলাকে জেটেট পাছ কৰি থাকিলে, তেওঁলোকেহে এতিয়া মানে যদিহে ঝাৰখণ্ডত কিবা ভেকেঞ্চি ওলায়, তেওঁলোকে অকল এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে অকল পাৰিব বুলি নহয়, অলপমান পিছত কথাটো গম পাব মই কিয় কৈছোঁ। চাওক, এতিয়া যিবোৰে 2016 চনৰ আগত বা তেতিয়ালৈকে যিবোৰে জেটেট পাছ কৰা নাছিলে, তেওঁলোকৰ কি হ'ব এতিয়া, কাৰণ ভেকেঞ্চিটো প্ৰতি বছৰ ওলাব, নহয় জানো। গতিকে সেই সময়ছোৱাতে মানে 2016 চনৰ পৰা ধৰি আজিলৈকে 2025 চনলৈকে যিবিলাকে মানে সেই সময়ছোৱাৰ মাজত যিবিলাকে চিটেট পাছ কৰিলে, এই চিটেট পাছ কৰাৰ লগত এতিয়া তেওঁলোকৰ এটা সংঘৰ্ষ হ'ল। কথাটো সেইটোৱে মানে এতিয়ালৈকে যিহেতু ঝাৰখণ্ড টেট পতা হোৱা নাই, কথাটো হ'ল যে 2023 চনত ঝাৰখণ্ড ষ্টাফ চিলেকশ্যন কমিশ্যনৰ অধীনত কেইটামান ভেকেঞ্চি ওলালে। মানে ঝাৰখণ্ড ষ্টেটৰ অধীনত মানে শিক্ষকতাৰ কেইটামান পদ খালী ওলালে। এতিয়া তাত এপ্লাই কৰিলে কোনে কোনে, চিটেট কেণ্ডিডেটবোৰে এপ্লাই কৰিলে আৰু ঝাৰখণ্ড টেট কেণ্ডিডেটবোৰেও এপ্লাই কৰিলে। ইয়াতে হ'ল সংঘৰ্ষ। এটা কথাটো আপোনালোকে ভাবক, আমাৰ অসমতো চাওক, 2023 চনতে আমাৰ অসমৰ যিটো শিক্ষামন্ত্ৰী ছাৰ ডক্টৰ ৰণোজ পেগু ছাৰে তেওঁ ঘোষণা কৰিছিলে, নহয় জানো, যে 2 বছৰলৈকে অসম টেট পতা নহ'ব বুলি। ঠিক তেনেকুৱা তাতো হৈছিলে। মানে তেওঁলোকে কোৱা নোকোৱাটো মই নাজানো, অৱশ্যে আমি এইটো ক'ব নাযাওঁ, কিন্তু 2016 চনৰ পৰা ধৰি এতিয়ালৈকে ঝাৰখণ্ডৰ টেট পতা হোৱা নাই। তাৰ মানে চিটেটো এপ্লাই কৰিব পাৰিব, এইটো কথাটো। এতিয়া যেতিয়া হাইকোৰ্টত কেছটো আগতে দিয়া হৈছে, নহয় জানো, হাইকোৰ্টত কেছ কেনেকৈ দিয়া হ'ল এইটো চাওক। যিবিলাকে মানে এষ্টেট অৰ্থাৎ জেটেট পাছ কৰি থাকিলে, তেওঁলোকে মানে চিটেটৰ বিৰুদ্ধে এটা গোচৰ দিলে আৰু মানে এটা কেছ কৰিলে, নহয় জানো। গতিকে এই কেছটো কিয় দিছে, কাৰণ যদিহে মানে অলৰেডি জেটেট পাছ কৰা বহুত আছে, নহয় জানো, গতিকে এই চিটেটবোৰক কিয় দিব লাগে এপ্লাই কৰিবলৈ, সেইটো বুলি মানে তেওঁলোকে কেছ দিলে। এতিয়া এই ক্ষেত্ৰত
ষ্টেট গভৰ্ণমেণ্টৰ পৰা এই যিটো হাইকোৰ্ট ঝাৰখণ্ডৰ হাইকোৰ্ট তেওঁলোকে মানে এটা উত্তৰ বিচাৰিলে আৰু কথাটো কিমান দূৰ সঁচা নে মিছা। তেতিয়া এই ক্ষেত্ৰত মানে এই যিটো ঝাৰখণ্ডৰ যিটো গভৰ্ণমেণ্ট তেওঁলোকে এটা ৰিপ্লাই দিলে আৰু ৰিপ্লাই তেওঁলোকে কৈছে মানে ইয়াত বহুতো কথা আহি পৰিছে। চাওক 2020 চনত এটা আহিছে নহয় জানো কি কয় কৰোণা। গতিকে এই কৰোণাৰ বাবেও মানে এই যিটো যে টেট ঝাৰখণ্ড টেট এইটো মানে পতা নহ'ল ঠিক তেনেকৈ মানে সময়বোৰ মানে পিছুৱাই দিয়া হৈছে এইটো কথাটো ক'লে সেইবাবে তেওঁলোকে এটা উত্তৰ দিছে আৰু যিহেতু বহু বছৰ ধৰি যে টেট পতা নহয় মানে ঝাৰখণ্ড টেট পতা নহয় সেইবাবে তেওঁলোকক মানে এপ্লাই কৰিবলৈ মানে চিটেটক আৰু এপ্লাই কৰিবলৈ দিয়া হৈছে বুলি যিটো ষ্টেট গভৰ্ণমেণ্ট ঝাৰখণ্ড গভৰ্ণমেণ্টে তেওঁলোকে মানে উত্তৰ দিলে। কথাটো এনেকুৱা মানে এতিয়া তাৰপিছত কি হ'ল এইটো আচলতে মানে আমি জানিবই লাগিব নহয় জানো যদিহে বহু বছৰ ধৰি যদি টেট যদি পতা নহয় জানো নিৰ্দিষ্ট ষ্টেটৰ যদি টেট পতা নহয় তেতিয়াহ'লে ষ্টেটৰ যিবিলাকে টেট পাছ কৰিছে তেওঁলোকেতো এপ্লাই কৰিব পাবই লাগিব কথাটো সেইবাবে মানে এইটো কনচিডাৰ কৰিলে আৰু কিন্তু এনেকুৱা কথাটো হ'ল যিটো হাইকোৰ্ট এই হাইকোৰ্টে মানে তেওঁলোকক কৰিলে যে এটা ইনষ্ট্ৰাকশ্যন দিলে ঠিক আছে যিহেতু আপোনালোকে ঝাৰখণ্ড টেট বহু বছৰ ধৰি এপ্লাই কৰিবলৈ পোৱা নাই সেইবাবে আপোনালোকে এনেকুৱা কাম কৰক যিটো এতিয়া অনগয়িং প্ৰচেছ মানে 2023 চনৰ জুলাই আছিলে জুলাই মাহৰ 19 তাৰিখে মানে ভেকেঞ্চি ওলাইছিলে। গতিকে এই অনগয়িং প্ৰচেছত তেওঁলোকক মানে চিটেট কেণ্ডিডেটবোৰক এপ্লাই কৰিব দিয়ক কিন্তু এটা কাম কৰিব লাগিব যে তেওঁলোকৰ মানে এপ্লাই কৰাৰ পিছত যদিহে চিটেট কেণ্ডিডেটবোৰে যদিহে চাকৰিটো পায় তেতিয়াহ'লে তেওঁলোকৰ বাবে এটা ঝাৰখণ্ড টেট আপোনালোকে পাতিবলৈ দিব মানে এটা পাতিব মানে এটলিষ্ট 3 বছৰ মানে তেওঁলোক চাকৰি পোৱাৰ 3 বছৰৰ ভিতৰত এটা যে টেট মানে পাতি দিব বুলি ক'লে তেওঁলোকে মানিলেও আৰু এইটো চৰ্ত দিছে আপোনালোকে যদিহে মানে আৰু কৈছে আৰু মানে হাইকোৰ্টে কৈছে যদিহে এই পৰীক্ষাটো যদিহে 3 বছৰৰ ভিতৰত যদিহে আপোনালোকে যে টেট নাপাতে বা ঝাৰখণ্ড টেট পাতিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে এই চিটেট কেণ্ডিডেটবোৰক চাকৰি পোৱাৰ পিছত আপোনালোকে মানে তেওঁলোকক চাকৰিৰ পৰা মানে নিলম্বিত কৰিব নোৱাৰিব মানে বা বৰখাস্ত কৰিব নোৱাৰিব এইটো কথাটো ক'লে মানে সেইবাবে এতিয়া কি হ'ল এই যিটো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবিলাকে টেট পাছ কৰি তেওঁলোকে সুপ্ৰিম কোৰ্টৰ মানে সহায় ল'লে আৰু সুপ্ৰিম কোৰ্টত গ'ল কেছটো। গতিকে এই সুপ্ৰিম কোৰ্টত যিটো ৰায় দিলে মানে দুই পক্ষৰ শুনি আৰু যিটো ষ্টেটমেণ্টটো শুনি ষ্টেট গভৰ্ণমেণ্টে হাইকোৰ্ট নহয় সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে। এই ৰায়টো চাওক দেখুৱাইছোঁ আপোনালোকক মই অলপমান ৰখি দিব এইটো চাওক কৈছে নহয় যিটো পাৰ্মিশ্যন দিয়া হৈছিলে চিটেট কেণ্ডিডেটবোৰক নহয় জানো এই চিটেট কেণ্ডিডেটবোৰক মানে এতিয়া কি কৈছে এইটো অনগয়িং প্ৰচেছৰ পৰা তেওঁলোকক মানে বাহিৰ কৰিবলৈ কৈছে এইটো চাওক দ্য impugned judgment of the High Court permitting the candidates of seated and state holders of neighboring states to participate in ongoing selection process to the post of assistant teacher of primary and upper primary schools pursuant to advertisement number 13 stands set aside এইটো মানে পুৰা বৰখাস্ত কৰি দিলে মানে সেইটো যিটো মানে যিটো অনগয়িং প্ৰচেছ আছে সেইটো মানে তেওঁলোকে কৰি দিলে মানে কথাটো চাওক চিটেট বুলিয়ে নহয় মানে কিছুমান থাকে নহয় জানো যেনেকৈ আমাৰ অসমতো আছে যিবিলাকে বেলেগ ষ্টেটৰ পৰা মানে টেট পাছ কৰিছে বা DED কৰিছে তেনেকুৱাও আছে বাৰু নহয় জানো ঠিক তেনেকুৱা মানে তেওঁলোকৰ আণ্ডাৰতো তেওঁলোকৰ ঝাৰখণ্ডতো কিছুমান আছিলে যিবিলাকে চিটেট পাছ কৰি থৈছিলে বা বেলেগ ৰাজ্যৰ পৰা টেট পাছ কৰি থৈছিলে তেওঁলোকৰ যিটো অনগয়িং প্ৰচেছত যিবিলাকে কেণ্ডিডেট আছিলে তেওঁলোকৰ মানে বৰখাস্ত কৰি দিলে মানে তেওঁলোক মানে আঁতৰালে আৰু এই মানে পৰা চিলেকশ্যন প্ৰচেছৰ পৰা বা এইটো পৰা তাৰপিছত এইটো চাওক দ্য জেটেড হোল্ডাৰ্ছ হু ৱেৰ প্ৰচেছিং দ্য ৰিকুইজাইট qualification under 2022 recruitment rules prior to the 2024 amendment and participated shall be eligible for appointment and their result be declared forthwith and the appointment be made strictly on merit এইটো চাওক যিবিলাকে মানে এই যিটো অলৰেডি মানে ইয়াত
আপোনালোকে যদিহে সম্পূৰ্ণ পঢ়ে গম পাব মানে 2016 চনলৈকে যিবিলাকে হেৰি কৰি থৈছিলে টেট পাছ কৰি থৈছিলে নহয় জানো তেওঁলোকে বহুত লাখৰ ওপৰত আছে বুলি কৈছে মানে বহুত লাখ আছে বুলি কৈছে গতিকে তেওঁলোকে মানে এপইণ্টমেণ্টটো মেৰিট বেচিছত মানে দিব লাগিব বুলি কথাটো এইটো মানে ইয়াত কৈছে কথাটো এইটোৱে তাৰপাছত এইটো চাওক 3 নম্বৰটো যদিহে চাই এইটো হেৰি দেই সুপ্ৰিম কোৰ্টৰ এইটো জাজমেণ্ট হয় we make it clear that state holders or estate holders who have applied after the judgment of the High Court or after amendment in the rules of or advertisement would not be eligible for the recruitment in furtherance to the advertisement number এইটো চাওক মানে কি কৈছে যিটো ৰিক্ৰুটমেণ্টৰ কথা কৈছিলে ন মানে কৈছিলোঁ যিটো 2023 চনত ওলাইছিলে নহয় জানো মই এইমাত্ৰ যে ক'লোঁ হাইকোৰ্টে যে জাজমেণ্ট দিছিলে যে চিটেটক মানে দিবলৈ দিছে নহয় জানো এপ্লাই কৰিবলৈ দিছিলে এই জাজমেণ্টৰ দিয়াৰ আগতে যিবিলাক চিটেট কেণ্ডিডেটবোৰে এপ্লাই কৰিছিলে বা জাজমেণ্টৰ পিছতো যদিহে তেওঁলোকে এপ্লাই কৰিছিলে তেওঁলোকৰতো মানে কি কৰা হ'ব মানে ইয়াত এলিজিবল নহ'ব বুলি মানে ইয়াত মেনশ্যন কৰি দিছে এতিয়া ইয়াৰ পৰা আমি কি ভাবিব পাৰোঁ মানে যিটো চিটেট এই চিটেটটো এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত মানে প্ৰযোজ্য হ'বনে নাই বা একেবাৰে এই যিটো চিটেট সেইটো মানে কামত নিদিব নেকি কথাটো আচলতে তেনেকুৱা নহয় চাওক আমি জানো যে 2000 কিমানমান চন আছিলে 11 চন নে 10 চন আছিলে নেকি সেইটো সময়ত মানে NCTE এটা গাইডলাইনছ দিছিলে যে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰিবলৈ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত এটা টেট মানে পাতিব ঠিক তেনেকৈ ইউনিয়ন গভৰ্ণমেণ্ট অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি সেই চাকৰি লাগে তেতিয়াহ'লে চিটেট মানে পাতিব আৰু চিটেট কোৱালিফাই কৰিব লাগিব তেনেকুৱা মানে এটা বেলেগ হেৰি কৰি দিছিলে সিদ্ধান্ত লৈ দিছিলে মানে এই সিদ্ধান্তৰ পৰা আমি গম পাওঁ যে এতিয়া যিটো চিটেট নহয় জানো চিটেট কোৱালিফাইড কেণ্ডিডেট যদিও তেওঁলোকৰ কোনোবা ষ্টেটত যদিহে একচেপ্ট নহয় মানে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু যদিহে একচেপ্ট নহয় একো মানে ভয় কৰিবলগীয়া নাই কাৰণ সেইটো আপোনালোকে যদিহে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি শিক্ষাগত কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবোৰ চাকৰি ওলায় সেইবোৰ আপোনালোকে এপ্লাই কৰিব পাৰিব যেনেকৈ এতিয়া বৰ্তমান আজি ফেব্ৰুৱাৰী 1 তাৰিখ নহয় জানো ফেব্ৰুৱাৰী 6 তাৰিখলৈকে এতিয়া এটা এপ্লিকেশ্যনটো চলি আছে আপোনালোকে যদি সেই ইচ্ছা কৰে এপ্লাই কৰিব পাৰিব যদিও মানে নাম্বাৰ অফ ভেকেঞ্চিছটো অলপমান কমাই আছে ক'বলৈ গ'লে বহুতেই কম সেইটো হ'ল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত মানে সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে হয় দেই এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত মানে কেইটামান ভেকেঞ্চি ওলাইছে আৰু গতিকে আপোনালোকে যদি সেই এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে তাত এইটো প্ৰযোজ্য হ'ব আৰু কাৰণ সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় গতিকে চিটেট যদি আপোনালোকৰ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব বা এইটো যিটো এডভাৰটাইজমেণ্ট নহয় জানো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত যিটো এডভাৰটাইজমেণ্ট ওলাইছে ইয়াত কিন্তু লিখাও নাই চিটেট ল'ব নে এষ্টেট ল'ব এইটো লিখাও নাই গতিকে যদিও আপোনালোকৰ চিটেট আছে বা এষ্টেটো আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়াও 6 দিন সময় আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব আৰু যিটো এষ্টেট আছে মানে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো টেট চাৰ্টিফিকেট পাইছে সেইটোতো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে যদি চাকৰি বিচাৰে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটোৱে মানে তাৰ মানে এইটোৱে যে যিটো চিটেটৰ নিজৰ এতে মানে বেলেগ কাম থাকিব মানে নিৰ্দিষ্ট বিদ্যালয়ত আপোনালোকে কাম কৰিব যদি বিচাৰে সেইটো কৰিব পাৰিব এপ্লাই কৰি যদি চাকৰি পায় ঠিক তেনেকৈ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যদিহে এপ্লাই কৰিব বিচাৰে বা চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যদিহে মানে আপোনালোকৰ যদি হেৰি আছে ষ্টেট চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটোৱে মানে বাকী একো নাই গতিকে সেইটোকে মই আপোনালোকক জনাম বুলি যিটো সৰু ভিডিঅ'টো বনালোঁ গতিকে আপোনালোকে নতুন যদি হয় মোৰ চেনেললৈ লাইক বা ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ' আগন্তুক দিনত মানে আপোনালোকৰ বাবে আনি থাকিব পাৰোঁ ধন্যবাদ এতিয়া ভাবিবলগীয়া কথাটো সেইটোৱেই আমাৰ অসমত এতিয়া কি হ'ব কাৰণ যোৱা বছৰ 2024 চনতে এটা এপ্লিকেশ্যন মানে হৈছিলে বা এপ্লাই হৈ গ'ল অলৰেডি এতিয়াও
ইয়াৰ যিটো মেৰিট লিষ্ট ওলাবলগীয়া আছিলে সেইটো ওলোৱা নাই। এতিয়া কি হ'ব, তেওঁলোকে মানে কি চিটেটৰ পৰা বঞ্চিত হ'ব নেকি? মই চিধা কৈছোঁ আপোনালোকক, মানে জনাই দিছোঁ যে আপোনালোকৰ একো নহয়। যদিও আপোনালোকে চিটেট কেণ্ডিডেট হয়, আপোনালোকে যদি এপ্লাই কৰিছে, আপোনালোকে মেৰিট লিষ্টত যদি আহিবলগীয়া আছে তেতিয়া আহিবই। আৰু যিটো এতিয়া হ'বলৈ গৈ আছে নহয় জানো, এপ্লাই হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা, তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব নিশ্চিতপণে, কাৰণ এইটো আমাৰ অসমৰ বাবে নহয়, সেইটো ঝাৰখণ্ডৰ বাবেহে কৰা হৈছে। আৰু যদিও ঝাৰখণ্ডৰ বাবে সেইটো কৰা হৈছে, কিন্তু কেতিয়ালৈকে মানে সেইটো যিটো জাজমেণ্ট সেইটো মানে ওলোটা হৈ যায় সেইটো ক'ব নোৱাৰি, কাৰণ কেতিয়াবা আকৌ কিবা এটা যদি কোনোবা কেছ কৰি দিয়ে, সেইটো মানে তেওঁলোকৰ যিটো জাজমেণ্ট দিয়া হৈছিলে ইতিমধ্যে সেইটো আকৌ মানে ওলোটা হ'বও পাৰে নহয় জানো। গতিকে এইবোৰ ক্ষেত্ৰত মানে সেইটোৱে যে ইমান মানে কথাটো ভাবি থাকিব নালাগে, মানে চবটো মানে ঠিকে হৈ যাব। আপোনালোকৰ যিটো এপ্লাই কৰিলে সেইটো কৰিলে আৰু মানে আপোনালোকে পাবই, মানে ইয়াত একো মানে চিন্তা কৰিবলগীয়া নাই।